হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? নিশ্চয় ভালে চাগে। ফাইনেলি মই চাপানলা যাব ওলালোঁ। যিহেতু গাড়ী ৰখি আছে, গাড়ীত উঠা আগতে ভাবিলোঁ যে ওচৰতে হৰি নামঘৰটো আছে আমাৰ, সেই হৰি নামঘৰত সেৱা এটা কৰি যাওঁ সকলোৰে। দেখিছেনে, লগতে হৰি নামঘৰ মুখামুখি দীপজ্যোতি চাংমাজিৰ দোকান আছে। সেই দোকানত কেক ল'লোঁ, তাৰ লগত তাত গৈ চাহ খাবৰ কাৰণে ভণ্টিহঁতে কেমেৰাটো দেখা পায় বাই বাই দিব লৈছে। লগতে গাড়ীত আছে, সকলো আছে, বৰমা আছে, খুৰী আছে, ভণ্টি আছে, মাইনাহঁতে সকলোৱে আছে দেই গাড়ীত। সেই সকলোৱে মানে চাপানলাত গৈ এসাঁজ খাওঁ বুলি সকলোৱে ওলালোঁ। যিহেতু ফাৰ্ষ্ট টাইম সকলোৱে যোৱা হৈছে দেই। আমাৰ খুৰী ৰ'বই পৰা নাই, গান শুনি গাড়ীতে নাচিছে। দেখিছেনে চাহপাতৰ বাগানৰ মাজে মাজে। ফাইনেলি আমি আহি পালোঁ চাপানলা। লগতে এজনকৈ নামি আছে। যিহেতু নামি লগতে চাহ অকণমান বনালোঁ, লাল চাহ অকণমান বনালোঁ, বনাই খাই আছে চাহ কেকৰ লগত। লগতে মোৰ ছোৱালীজনী আৰু মিছাছৰ লগত ফুৰিব গ'লোঁ। দেখিছেনে পৰিৱেশবিলাক ইমান, যিবিলাকে অহা নাই পিকনিক খাবৰ কাৰণে চাপানলা, সকলোৱে আহিব। নগাঁও চাপানলা জেগাবিলাক ইমান ধুনীয়া আৰু এনেকুৱা এটা পৰিৱেশ ক'তো নাপাব। কিমান গাড়ী, কিমান মানুহ, বাবৰে অসংখ্য মানুহ। আমি এজনকৈ ভাত খাব বহিলোঁ। মই বহিলোঁ ড্ৰাইভাৰ দাদাহঁতৰ লগত ভাত খাবৰ কাৰণে। দেখিছেনে আমাৰ নবৌৱে মাংস বাতি সজাই আছে। লগতে যিহেতু ওচৰতে মৃত্যুঞ্জয় মন্দিৰ আছে, মৃত্যুঞ্জয় মন্দিৰ ওচৰতে যিহেতু আছে, আমি মাছে মাংস খাই গৈছোঁ। সেয়েহে দূৰৰ পৰাই সেৱা এটা ল'লোঁ। সেৱা এটা লৈ আমি ঘৰলৈ ৰাওনা হ'লোঁ। যিহেতু মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে সকলোকে ধন্যবাদ দিলোঁ দেই।